গুড মৰ্ণিং। মই পৰিয়া আপোনালোক সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, কাৰণ তেনেকৈ একো সময় নাপাওঁ কাৰণে, ক্লাছ থাকে কাৰণে ইমানখিনি ভিডিঅ' বনাবলৈ সময় নাপাওঁ। সেইটো কাৰণে ভাবিলোঁ আজি ক'ত যাওঁ, কি কৰোঁ বা ঘৰতে কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। একেবাৰে ভিডিঅ'টো শেষলৈকে চাব। এইফালে একদম মায়ে পূৰা একদম ফণি চনি লৈ মেলি পূৰা ওলাই আছে, গা চা ধুই মেলি আহিছে আৰু গুৰু ঘৰত সোমাব। সেইটো কাৰণে মূৰ চুৰবোৰ ফণিয়াই লৈছে, কাৰণ ৰাতিপুৱাই মায়ে গুৰু ঘৰত সোমাই, সেইটো কাৰণে আৰু আপোনালোকে চাই থাকিব মই ভিডিঅ'টোত আজি কি কৰোঁ বা ক'ত যাওঁ, কি কথা। ক্লাছ আছে বাৰু, সেইফালে গ'লে আপোনালোকক দেখাম, আপোনালোকে খালি চাই থাকিব। এইফালে আমাৰ নবৌৱে ৰাতিপুৱা সকলো কাৰণে বনাই আছে চাহ, গাখীৰ চাহ, আৰু লগতে আছে বিস্কুট। ৰাতিপুৱা চাহকাপ মেইন, সেইকাৰণে একদম আৰু খাই লওঁ ৰাতিপুৱাই। এয়া মাহঁতি একদম গাখীৰ খীৰাই আছে। এইফালে পাপা আছে। এইফালে গৰু পালি দুজনী গাই যেনিবা, এইফালে এজনী আৰু সেইজনী গাখীৰ খীৰাই। পোৱালিকেইটা এইটো এটা চাইছেহি। গৰু বেছিকেইটা নাই আৰু এইকেইটা পোৱালিকেইটা সৈতে। এইপিনে গাইজনী, এইফালে এজনীও গাখীৰ দিয়ে, আৰু এইপিনে এজনী আছে আৰু গোটেইকেইজনী। চবেই চোৱা কথা কৈ আছে আৰু ছাগলী এয়া ওলাইছে ৰাতিপুৱাই। এইফালে কুকুৰা পোৱালি ওলাইছে। এইটো ছাগলী গঁৰাল। এইফালে খেৰ থাকে, এইফালে গোহালি আৰু আমাৰ এইফালে একদম কঁঠাল নাই পকা, লাগিছে আৰু এজোপা আছে আৰু এইবোৰ কঁঠাল গছ। এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ ক্লাছলৈ যাবলৈ। এইফালে মা নিজৰ ডিউটি যাব ওলাইছে, আৰু এইফালে মোৰ লগৰজনী ভণ্টি হয় আৰু তাইও ক্লাছত। এইফালে নবৌ কাপোৰ মেলি আছে। বাই বাই, থাকক দেই, আকৌ আহি লগ পাম। বতৰটো ইমান ভাল নহয় যে, সেইটো কাৰণে ক্লাছ অকণ দেৰিৰ পৰা হ'লেও সোনকালে যাবলগীয়া হয়। সেইটো কাৰণে অকণমান সোনকালে ওলাইছোঁ আৰু ক্লাছৰ পৰা আহি বা ক্লাছ শেষ হ'লে আৰু বাকীকণ আপোনালোকে চাবলৈ পাব। আৰু এইফালে এইটো মাথাউৰি আৰু দেখিছে নহয়। আৰু বতৰ ইমান বেয়া, সেইটো কাৰণে একদম সোনকালে যাবলগীয়া হয় মাহঁত। ঠিক আছে, আপোনালোকক আকৌ লগ পাম ক্লাছৰ পৰা আহোঁতে। এতিয়া ইমানতে সমাপ্ত কৰিছোঁ।
এতিয়া ক্লাছৰ পৰা আহি পেলাই উঠনিয়ে পালোহি আৰু ক্লাছ ক'ত কৰিছিলোঁ কি কথা সেইবোৰ আপোনালোকক নেদেখুৱালোঁ দেখাম বুলি কৈছিলোঁ যদিও কাৰণ আগৰ এটা মোৰ ভিডিঅ'ত সকলোখিনি দেখাইছিলোঁ আপোনালোকক যে মই কি ক্লাছ কৰোঁ বা কি কৰোঁ আৰু ক'ত ক্লাছ কৰোঁ সেইখিনি দেখাইছিলোঁ যদি কোনোবাই চোৱা নাই বা আপোনালোকে যদি কোনোবাই চোৱা নাই তেনে সেই ভিডিঅ'টো মোৰ চাব গৈ পেলাই আগতে ভিডিঅ'টো মই সকলোখিনি দেখাইছিলোঁ আৰু এতিয়া এনেই ৰাস্তালৈ ওলাই আহিছোঁ আৰু এইফালে এয়া নবৌ ৰখি আছে মোবাইল চাই পিনে সেইফালে দাদাই জাল পাতি আছে কেনেকুৱা জাল পাতিছে বা কি কয় কেনেকৈ পাতে কি কৰে সেইখিনি আপোনালোকক দেখাম চাই থাকিব বোলক এয়া আমি আহি আছোঁ মাথাউৰিৰ পৰা এনেকৈ তললৈ আমি আহিব লাগে আৰু এইফালে জাল পাতি আছে দাদাই সেয়া জাল উঠাইছে মাছ আহিছে নাই নাজানো আৰু এনেকুৱাকৈ জাল পাতে সেয়া দাদাই পাতি আছে জাল আৰু এইফালে আমি নবৌৱে মই ৰখি আছোঁ মাছ চাম বুলি আহিছে আৰু এইখিনি চব কিমান ধুনীয়া এটা একদম পুৰা কি ধুনীয়া এটা মানে পিছবেলা একদম আকাশখনৰ সৈতে কি ধুনীয়া লাগিছে আৰু এইফালে জাল পাতি থোৱা আছে দাদাই সেইফালে নাওলৈ গৈছে মানে ছাগলী পাৰ কৰাব গৈছে আৰু সেইফালে চাংঘৰ এটা আছে মানে বহা আৰু এতিয়া মানে আগতে চাংঘৰটো আছিল ভাঙি দিলে কিন্তু এইফালে চাওক এয়া আৰু আমাৰ মানে ইয়াত বাৰিষা হয় এতিয়া অলপমান পানী আহিছিলে কিন্তু মানে ইয়াতকৈ ডাঙৰ হয় পানী মানে কাৰণ আমাৰ ব্ৰহ্মপুত্ৰৰ পানী আহি পেলাই ইয়াত পৰেহি সেইটো কাৰণে মানে এতিয়া অলপ পানী কম কিন্তু মানে যেতিয়া পানী আহে তেতিয়া ইয়াত মাছ মানে বহুত ডাঙৰ মাছ আহে আৰু তেতিয়া মানে জাল পাতে আৰু এইফালে একদম ধুনীয়া নৈ কাষ আৰু এইফালে ছাগলী পুৰা চিঞৰি আছে দাদাই আনিব গ'ল সেইখন নাও তাত আছে আনিব গৈছে সেয়া দাদাই ছাগলী খেদি আছে আনিবলৈ আৰু এইফালে আছে যেনিবা এইফালে মাথাউৰি এয়া দাদা একদম ছাগলী ইপাৰৰ পৰা গৈ পেলাই আনিলেগৈ এয়া ছাগলী একদম আমাৰ ছাগলী এয়া নিজে নামে নাৱৰ পৰা পূৰা স্মাৰ্ট আছে একদম নাৱত উঠা পূৰা অভ্যাস হৈ গ'ল সেইটো কাৰণে নিজে উঠিব আৰু এইফালে চৰিবলৈ যাব আৰু এইফালে একদম নামিব এইফালে পাপাই ৰখি আছে একদম মাছ আনিম বুলি আৰু কি মাছ আছে কি কেনেকুৱা মাছ আপোনালোকক দেখাই থাকিম এয়া আনিব গৈছে মাছ আনি পালে ওচৰত দেখাই আছোঁ আপোনালোকক এইবোৰ মোৰ ফুলবোৰ মানে সময় নাপাওঁ কাৰণে একো চোৱা মেলা হোৱা নাই একদম এয়া বৰষুণৰ কাৰণে একদম অৱস্থা নাই ফুল এইফালে এজোপা কি ফুল কয় বাৰু নাজানো ইমান নামটো কি আৰু এইপিনে আছে এয়া ফুল ফুলা নাই এজোপা এইবোৰ ফুলিছে মৰি গৈছে বৰষুণৰ কাৰণে আৰু এইটো ফুল আছে এইটো অকণমানকৈ ফুলিছে আৰু এইফালে এডাল কি ফুল ইমান দীঘল হয় আৰু এইফালে টেকেলিত দি থোৱা আছে এয়া এইফালে আৰু বিশেষ ইমান একো ফুল নাই এয়া বৰষুণৰ কাৰণে একদম ফুলৰ অৱস্থা নাইকিয়া আছে আৰু চাঙি পাতি পিনে দি থোৱা আছে এয়া ফুল পিনে এজোপা আছে এইজোপা মোৰ মানি প্লেন ৰোৱা ষ্টাইলটো চাওক এইপিনে গৈ মানে এনেকৈ আৰু এইফালে বগাই যাবলৈ এইটো দি থোৱা আছে ষ্টাইলটো কেনেকুৱা লাগিছে ক'ব দেই জনাব এইফালে মায়ে পৰা তাঁত বৈ আছে আৰু এইফালে এইটো মা ভাগৰ নতুনকৈ এবাৰ এইটো ষ্টাইলত বৈছে এইটো ষ্টাইলত কোনে বয় জনগোষ্ঠীৰ লোকসকল কিছুমানে জনগোষ্ঠীৰ লোক আছে সেই সকলো লোকে এনেকৈ বয় মায়ে আজি নতুন মিচিং সম্প্ৰদায়ৰ লোকসকলে এনেকৈ বয় আৰু মায়ে এইবাৰ নতুনকৈ এনেকৈ বৈছে নহ'লে মায়ে আগতে বেলেগ ষ্টাইলত বয় এইবাৰ প্ৰথম এয়া জোৰ কাপোৰ লগাইছে যেতিয়া ওলাব তেতিয়া আপোনাক ধুনীয়াকৈ দেখাম বাৰু কেনেকুৱা কি কাপোৰ লগাইছে মায়ে গৈ আছে আৰু তাত খোৱাৰ বাবে যোগাৰ কৰি আছোঁ জিকা আৰু আলু আৰু মাছে বনাম কেনেকৈ বনাম আপোনালোকক দেখাই দিম ৰেচিপিটো চাই থাকিব নিজে দিব লাগিব আলুকেইটা কাটা দিব পাৰে ৰখাই দিব লাগিব
এয়া বনাবলৈ মাছ ফ্ৰাই কৰিছোঁ। এয়া আছে আধাটো আৰু এইপিনে এয়া হৈছে আৰু শাকখিনি দিব পৰা হ'ব। আৰু এইপিনে এয়া মাছ আছে, এয়া মানে ফ্ৰাইকৈ খাম আৰু এইফালে মানে শাকত দিম। এইখিনি হৈছে আৰু অলপমান বাকী আছে, তাৰপিছত শাকখিনি দিব পাৰিম। এয়া পূৰা একদম আৰু খাব পৰা হৈ আছে, খাব পৰা হ'লগৈ আৰু বেছি জুলীয়া নকৰোঁ, ইমানটো জোখতে ৰাখিছোঁ আৰু। আজিৰ দিনটো কি কৰিলোঁ কি নকৰিলোঁ সকলো আপোনালোকক দেখালোৱে। আৰু এতিয়া ৰাতি হ'ল আৰু এইবোৰ কিবাকিবি বনালোঁ, বনাই মেলি এতিয়া ভাত খাবলৈ হৈছে। আৰু ভিডিঅ'টোত কি দেখাব পাৰিলোঁ কি নাই সেয়া নাজানো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে মৰম দিব, আৰু আগলৈ যাতে তেনেকুৱা ভিডিঅ'বোৰ মই বনাই যাবলৈ আপোনালোকৰ পৰা সাহস পাম, সেইটো কাৰণে আশা কৰোঁ সকলোৱে যেন মোক মৰম দিয়ে। আৰু কিবাকিবি নোট অলপমান লিখিব আছে ক্লাছ কৰাৰ, আৰু ভাত পানী খাই কৰি সেইখিনি টুকিম আৰু সেইখিনি কৰি মেলি আৰু মানে দিনটো ক্লাছত যোৱা আৰু আহি ঘৰত এনেই আৰু কিবাকিবি অলপ কিবা এটা হ'লেও ভাগৰ লাগে, সেইটো কাৰণে বেছি আৰু ভিডিঅ'টো দীঘলীয়া নকৰিলোঁ আৰু ইমানতে সমাপ্ত কৰিছোঁ। আৰু সকলো ভালে থাকক, কুশলে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মৰম দি থাকিব সকলোৱে। শুভৰাত্ৰি। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।